2025 চনৰ 31 ডিচেম্বৰ নিশা আমি কি কৰিলোঁ চাওঁ আহক। সন্ধিয়াৰ চাহকাপ ধুনীয়াকৈ খাই অকণমান নিজকে প্ৰেজেণ্টেবল বনাই আমি দুয়ো ওলালোঁ নিউ ইয়েৰ চেলিব্ৰেট কৰিবলৈ। এয়ে চাওক, এখেতে আকৌ মোক কি লগাই আছা বুলি জমাই আছিলে। মই আকৌ চকু দুটা ব্লিংক কৰি দেখুৱাই দিছোঁ যে মাস্কাৰা লগাই আছোঁ। আৰু এতিয়া আমি গৈ পালোঁ ৰামানুজ দাহঁতৰ ঘৰত, য'ত আমাৰ ইয়াতে থকা অসমীয়া ফেমিলিখিনিয়ে নিউ ইয়েৰ পাৰ্টি এটা আয়োজন কৰিছিলে। এনেকৈ অসমীয়া মানুহখিনি লগ হৈ ভালো লাগে দিয়কচোন। এয়ে চাওকচোন, আটাইকেইজন আহি পোৱাৰ পিছত জুবিনদাৰ ৰৈ ৰৈ বিনালে গান লগাই আমি আটাইকেইজনে শুনিবলৈ ল'লোঁ। যিহেতু সকলো মানুহখিনি ডিউটিৰ সাপেক্ষে ব্যস্ত থাকে, আজি অকণমান টাইম উলিয়াই আটাইখিনি পাৰ্টি এটা কৰিলোঁ। এয়া এতিয়া ষ্টাৰ্টাৰ টাইম, যিহেতু নিউ ইয়েৰ লাগিব ন। ষ্টাৰ্টাৰ কৰাৰ পিছত আমি আটাইকেইজনীয়ে গ্ৰাউণ্ডলৈ গ'লোঁ। তাত নিউ ইয়েৰৰ কাৰণে ডেক'ৰেশ্যন কৰিছিলে, যাতে আটায়ে আমি ইয়াতে নিউ ইয়েৰ চেলিব্ৰেট কৰিব পাৰোঁ। যিহেতু হাজবেণ্ডকেইজন বেলেগ কোৱাৰ্টাৰ এটাত বহিছিলে আৰু আমি তেওঁলোকৰ কাৰণে ৱেইট কৰি থকা সময়খিনি বিহু লগাই এনেকৈ ডেন্স কৰি আছিলে সৰু মাইনা আৰু বাবুকেইজনী। এতিয়া আমি গ্ৰাউণ্ডত আহি পালোঁ। গ্ৰাউণ্ড আহি পোৱাৰ পিছত তাত ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিছিলে। সৰু বাচ্ছাবিলাকৰ কাৰণেও ধুনীয়াকৈ খেলাৰ প্ৰস্তুতিও কৰিছিলে আৰু খোৱা লোৱাৰ কাৰণেও আছিলে। যিহেতু আমি খোৱাৰ আয়োজন কৰিছিলোঁ, এইটো কাৰণে আমি ইয়াতে একো নাখালোঁ। এতিয়া আমি আটায়ে লগ লাগি অকণমান নাচি বাগিলোঁ, যিহেতু এয়াই ফূৰ্তি নহয় জানো। আৰু আমি আটায়ে জুবিনদাৰ গান মিছ কৰি আছিলোঁ। যিহেতু অসমত থকা হ'লে জুবিনদাৰ গান শুনিবলৈ পালোঁ হয় চাগে। ইয়াতে সকলো প্ৰকাৰৰ মানুহ থকাৰ কাৰণে হিন্দী গানেই লগাইছিলে। এয়া চাওকচোন, ডেকাদা আৰু মোৰ হাজবেণ্ডৰ ডান্স, আৰু সেয়া ৰামানুজ দাৰো ডান্স দেখি হাঁহি আমাৰ পেট বিষাই গৈছিলে। আমি যেতিয়া গৈছিলোঁ তেতিয়া 10 বাজিবলৈহে হৈছিলে আৰু আমি আটায়ে মিলি অলপ ডান্স কৰিলোঁ, যিহেতু এয়াই ফূৰ্তি নহয় জানো। তাৰপিছত ৰুমত আটায়ে আহি খোৱা লোৱা কৰিলোঁ। আৰু চাওক, খানা খাওঁতে প্ৰায় 12 বাজিবলৈ হ'ল। আমি আটায়ে কেক লৈ ৰেডি কৰিলোঁ নিউ ইয়েৰক ৱেলকাম কৰিবলৈ। আৰু সকলোৱে জুবিনদাক মনত পেলাই জয় জুবিনদা কৰি আছিলে। আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে হেপ্পী নিউ ইয়েৰ। আশা কৰিছোঁ আপোনালোকৰ নতুন বছৰটো বহুত ভালে কুশলে যাওক। আমাকো আশীৰ্বাদ কৰি থাকিব দেই।